গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সংগীত সত্ৰৰ উদ্যোগত ষষ্ঠদশ বাৰ্ষিক ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা প্ৰদান অনুষ্ঠানত আমি উপস্থিত আছিলোঁ। তাত বৰ্তাৰ ছোৱালীৰ ভাগিনজনীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছিল। আমি তাইক থ'বলৈ যোৱাৰ সুযোগতে আমিও সেই অনুষ্ঠানটো উপভোগ কৰিবলৈ সুবিধা পালোঁ। লগতে সেই অনুষ্ঠানত কি হৈছিল তাৰ কিছু মুহূৰ্ত মোবাইলৰ কেমেৰাতে বন্দী কৰি ৰাখিছিলোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগতো সেই মুহূৰ্তসমূহ শ্বেয়াৰ কৰি যাওঁ। তেন্তে আহক ভিতৰ চোৱাতনো কি হৈছিল এবাৰ চাই লওঁ। ধন্যবাদ জনাইছোঁ শশাংক কুমাৰ কলিতা তথা তেখেতৰ সংগীসকলক। আমাৰ মাজত এগৰাকী বিশেষ অতিথি উপস্থিত আছে। তেখেত হ'ল শ্ৰীযুত জগবন্ধু জেনা। তেখেত উৰিষ্যাৰ পৰা আহিছে। তেখেত এগৰাকী সংগঠক তথা Sáu, 10, 8, 9, 10.